আমি ক্লাস 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসন চেপ্টাৰটো পঢ়ি আছিলো। এইটো পাৰ্ট 12 হয়। আপোনালোকে যদি পাৰ্ট 1 পৰা আৰম্ভ কৰি পাৰ্ট 11 লৈকে এই পাৰ্টখিনি চোৱা নাই, এই গোটেইখিনি পাৰ্ট চাব, তাৰপিছত পাৰ্ট 12টো চাব। আমি পোহৰ প্ৰতিফলনৰ বিষয়ে ডিটেইলছকে পঢ়িলো, তাৰপিছত প্ৰতিসন পঢ়িছিলো। আজি আমি লেন্স কি ইয়াৰ বিষয়ে পঢ়িম। আমাৰ এই যিটো লেন্স, এই লেন্স এটা আমাৰ স্বচ্ছ পদাৰ্থ যাৰ এখন বা দুইখন পৃষ্ঠই আমাৰ গোলাকাৰ। আমাৰ এই লেন্স দুই প্ৰকাৰৰ। লেন্স হৈছে আমাৰ দুই প্ৰকাৰৰ। আমাৰ এখন হৈছে কি উত্তল লেন্স, আৰু এখন হৈছে আমাৰ কি অৱতল লেন্স। যেনেকে আমি দাপোনৰ ক্ষেত্ৰত পাইছিলো অৱতল দাপোন আৰু উত্তল দাপোন, ঠিক তেনেকে আমাৰ লেন্সো দুখন। এতিয়া আমি উত্তল লেন্স কোনখন আৰু অৱতল লেন্স কোনখন সেইটো আমি চিনি পাব লাগিব। আমাৰ এইখন হৈছে আমাৰ এখন উত্তল লেন্স, এইখনক আমাৰ কি বুলি কোৱা হয় উত্তল লেন্স। ঠিক তেনেকে আমাৰ এইখন হৈছে এখন অৱতল লেন্স, এখনক কয় উত্তল লেন্স আৰু এইখনক কয় অৱতল লেন্স। আপোনালোকে উত্তল লেন্স আৰু অৱতল লেন্স কেনেকুৱা ধৰণৰ সেইটো আপোনালোকে মনত ৰাখিব। লেন্স আৰু অৱতল লেন্সৰ বিষয়ে ডিটেইলছকে পঢ়িম। আমাৰ এখন হৈছে উত্তল লেন্স আৰু এখন হৈছে আমাৰ কি অৱতল লেন্স। এতিয়া উত্তল লেন্স আৰু অৱতল লেন্সৰ এডাল হৈছে আমাৰ কি মুখ্য অক্ষ, এডাল হৈছে আমাৰ কি মুখ্য অক্ষ। এতিয়া আমাৰ যিখন উত্তল লেন্স আৰু অৱতল লেন্স, এই উত্তল লেন্স আৰু অৱতল লেন্সৰ যিটো মধ্যবিন্দু তাক কি ঔৰে বুজোৱা হয়, ইয়াক কিহেৰে বুজোৱা হয় ঔৰে বুজোৱা হয়। আৰু ইয়াক কি বুলি কোৱা হয় আলোক কেন্দ্ৰ, আলোক কেন্দ্ৰ, ইয়াক কি বুলি কোৱা হয় আলোক কেন্দ্ৰ। এইটো মনত ৰাখিবা। আমি যেতিয়া দাপোন পঢ়িছিলো, দাপোনত আমি কি পাইছিলো, যেতিয়া আমি ফকাচ দৈৰ্ঘ্য, লক্ষ্যবস্তু দূৰত্ব বা প্ৰতিবিম্বৰ দূৰত্ব জুখিছিলো, আমি সদায় সেইবোৰ কিহৰ পৰা জুখিছিলো, মেৰুৰ পৰা জুখিছিলো, পোলৰ পৰা জুখিছিলো। কিন্তু আমি যেতিয়া লেন্সত আমি সদায় ফকাচ দৈৰ্ঘ্য, লক্ষ্যবস্তু দূৰত্ব বা প্ৰতিবিম্বৰ দূৰত্ব আমি সদায় ক'ৰ পৰা জুখিম, আলোক কেন্দ্ৰৰ পৰা জুখিম। এই কথাটো তোমালোকে মনত ৰাখিবা। এতিয়া আমি এইখন এখন উত্তল লেন্স আৰু এইখন হৈছে আমাৰ অৱতল লেন্স। এতিয়া এই উত্তল লেন্সখনৰ আমাৰ ফকাচ থাকিব, তেনেকে অৱতল লেন্সখনৰ আমাৰ ফকাচ থাকিব। আমি সেই ফকাচ দুটা কেনেকে বুলি আমি সেইটো চাম। এতিয়া আমাৰ চাপোজ এইটো হৈছে ও, আমি ওৰ পৰা সদায় ফকাচ দৈৰ্ঘ্য জুখিম। আমাৰ প্ৰথম যিটো ফকাচ চাপোজ এইখিনিত আছে, এইটো হৈছে F1। এতিয়া আমি এটা জানো F ইকুৱেল কি জানো R/2। আমি আগত শিকি আহিছো, গতিকে আমি R ইকুৱেল কি জানো, R ইকুৱেল টুৱাইচ F। R ইকুৱেল আমি কি জানো টুৱাইচ F। এতিয়া মই এই আমাৰ এইখিনিলৈকে কি আছে, আমি দাপোনৰ ক্ষেত্ৰত পঢ়িছিলো, আমাৰ এইখিনি যিমান হ'ব মানে পোল আৰু ফকাছৰ মাজত দূৰত্ব যিমান হ'ব, তেনেকে ফকাছ আৰু ভাস্কেন্দ্ৰৰ মাজত দূৰত্ব সিমান হ'ব। গতিকে আমি এইখিনিত আৰু লিখিছিলো, আগত R বা C লিখিছিলো। গতিকে আমি এতিয়া R ইকুৱেল আমি এইখিনি লিখিব পাৰিম টুৱাইচ F1 লিখিব পাৰিম। ঠিক তেনেকে আমি এইফালে কি লিখিব পাৰিম, F1। আমি মানে এইখনৰ আমাৰ যিখন এই পৃষ্ঠ, এই পৃষ্ঠটোৰ কাৰণে আমি F1 আৰু টুৱাইচ F1 পালো। ঠিক তেনেকে আমাৰ যিখন এখন পৃষ্ঠ আছে, এইখনক আমি F1 আৰু টুৱাইচ F1 এনেকৈ পাম। এতিয়া আমি যদি আমাৰ যিখন উত্তল লেন্স, এই উত্তল লেন্সখন আমি যদি সমান্তৰালকৈ যদি এডাল এনেকে ৰশ্মি আঁকো, কি হ'ব, মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি সদায় কি হ'ব, প্ৰতিসৰণৰ পিছত সদায় কি হ'ব, ফকাছৰ মাজেদি যাব। ঠিক তেনেকে আমি যদি এনেকৈ এডাল ৰশ্মি আঁকো, সেই প্ৰতিসৰণৰ পিছত কি হৈ যাব, এনেকৈ গুচি যাব। ইয়াৰ পৰা আমি এটা কথা গম পালো যে আমাৰ যিখন উত্তল লেন্স, এই উত্তল লেন্সখন কি হয়, সদায় অভিসাৰী হয়। অভিসাৰী মানে কনভাৰ্জেণ্ট, অভিসাৰী। আমি এতিয়া উত্তল লেন্সৰ বিষয়ে এইখিনিলৈকে বুজিলো। আমি যেতিয়া দাপোন পঢ়িছিলো, দাপোনত আমি উত্তল লেন্সত অপসাৰী বুলি পঢ়িছিলো। কিন্তু দাপোনৰ ক্ষেত্ৰত আৰু লেন্সৰ ক্ষেত্ৰত দুটা উল্টা পুল্টা বস্তু। উত্তল লেন্সত এইটো আমি অভিসাৰী বুলি পালো। আমি উত্তল লেন্সৰ দৰে অৱতল লেন্সৰ বিষয়ে ভালকে জানিব পাৰো। অৱতল লেন্সৰ যিখন আমাৰ এডাল হৈছে কি মুখ্য অক্ষ, এডাল হৈছে আমাৰ কি মুখ্য অক্ষ। এতিয়া এই অৱতল লেন্সখনৰ যিটো মধ্যবিন্দু তাক কি বুলি কোৱা হয়, ঔৰে বুজোৱা হয়, ইয়াক কি বুলি কোৱা হয় আলোক কেন্দ্ৰ বুলি কোৱা হয়। আলোক কেন্দ্ৰ। এতিয়া আমাৰ যিখন এইখন পৃষ্ঠ আছে আৰু এখন পৃষ্ঠ আছে, আমি যেনেকে লেন্সৰ ক্ষেত্ৰত পঢ়ি আছিলো, ইয়াত আমি দুটা ফকাছ পাম। এটা হৈছে আমি এইফালে এটা ফকাছ পাম, এইফালে F1 পাম।
ঠিক তেনেকৈ এফালে কি পাম টুৱাইচ F1 পাম এফালে আমি কি পাম F2 পাম আৰু এফালে কি পাম টুৱাইচ F2 পাম সেম বস্তু আমি সদায় লেন্সৰ ক্ষেত্ৰত দুটা ফকাস পাম সেইটো কথা মনত ৰাখিবা এতিয়া আমি যদি মুখ্য অক্ষৰ সমান্তৰাল কেনেকৈ যদি ৰশ্মি আহে এনেকৈ যদি আহে অৱতল লেন্সৰ সদায় কেনেকৈ কি হ'ব এনেকৈ কি হৈ যাব গুচি যাব অপসাৰী হৈ গুচি যাব গতিকে কি হৈছে আমাৰ এই পইণ্টটো ক'ৰ পৰা অহা লাগিছে ফকাছৰ পৰা অহা যেন লাগিছে ফকাছৰ পৰা অহা যেন এনেকৈ লাগিছে গতিকে আমাৰ যিখন অৱতল লেন্স সদায় কি হয় অপসাৰী উত্তল লেন্সখন হৈছে অভিসাৰী আৰু অৱতল লেন্স যিখন সেইখন হৈছে আমাৰ কি অপসাৰী এতিয়া আমি লেন্সৰ সূত্ৰটো পঢ়িম আমাৰ লেন্সৰ সূত্ৰটো হ'ল 1/v মাইনাছ 1/u ইকুৱেল 1/f ইয়াত ভিটো কি প্ৰতিবিম্বৰ দূৰত্ব ইউটো কি লক্ষ্য বস্তুৰ দূৰত্ব আৰু এফটো কি ফকাছ দৈৰ্ঘ্য এতিয়া আমি ভি ইউ আৰু এফ এইকেইটা আমি কি হয় সেইটো গম পালো এতিয়া আমি ভিটো প্লাছ ল'ম নে মাইনাছ ল'ম ইউটো প্লাছ ল'ম নে মাইনাছ ল'ম এফটো প্লাছ ল'ম নে মাইনাছ ল'ম সেইটোৰ বিষয়ে জানিব লাগে অৰ্থাৎ সাইন কনভেনশ্যন চিহ্ন পথটো আমি জানিব লাগিব এতিয়া আমাৰ যিটো ভি আমাৰ ভিটো আমি এতিয়া এখন আমাৰ উত্তল লেন্স এখন হৈছে আমাৰ কি অৱতল লেন্স এই আমি প্ৰথম উত্তল লেন্সৰ ক্ষেত্ৰত চিহ্ন পথা ইউটো কি হ'ব ভিটো কি হ'ব আমি তাৰ বিষয়ে পঢ়িম এতিয়া আমাৰ এখন আছে এটা হৈছে আমাৰ কি মুখ্য অক্ষ এটা মুখ্য অক্ষ সাপোজ আমি এটা অবজেক্ট এপিনে ৰাখিলো এনেকৈ ৰাখিছো এতিয়া কি হ'ব ৰশ্মিডাল এনেকৈ আহিব এইখিনিত আমাৰ এফ আছে এইখিনিত আমাৰ কিমান আছে টুৱাইচ এফ আছে F1 টুৱাইচ F1 আছে এতিয়া কি আছে মুখ্য অক্ষ সমান্তৰাল মানে আমাৰ অবজেক্টটো কোনফালে থাকিব এপিনে থাকিব আৰু যেতিয়া সদায় অবজেক্টটো যদি এপিনে থাকে মই কি কৈছিলোঁ যদি আমাৰ যিখন লেন্স বা দাপোনৰ ক্ষেত্ৰত লক্ষ্য বস্তু বা কি বাওঁপিনে আছে সাইন কনভেনশ্যনটো কি আছিলে এইটো আছিলে এফালে গ'লে এফালে কি আছিলে এক্স এফালে কি আছিলে এক্স ডেছ এফালে ৱাই ডেছ আমি এফালে গ'লে সদায় কি লৈছিলোঁ প্লাছ লৈছিলোঁ এফালে আহিলে সদায় কি লৈছিলোঁ মাইনাছ লৈছিলোঁ এফালে গ'লে সদায় কি লৈছিলোঁ প্লাছ লৈছিলোঁ আৰু এফালে গ'লে আমি সদায় কি লৈছিলোঁ মাইনাছ লৈছিলোঁ হ'ল এতিয়া আমাৰ কি আছে আমি লক্ষ্য বস্তু এপিনে ৰাখিছোঁ আমি মানে কি বাওঁপিনে ৰাখিছোঁ সদায় বাওঁপিনে ৰাখিলে ইউটো সদায় কি হ'ব মাইনাছ নিগেটিভ ইউটো কি হ'ব আমাৰ নিগেটিভ হ'ল এতিয়া আমি যেতিয়া ৰশ্মিবোৰ এনেকৈ আহি পেলাই কি হ'ব সিয়া তেনেকৈ আহি পেলাই পৰিব এনেকৈ আহি পেলাই পৰিব হৈছে গতিকে আমাৰ যিখিনি পইণ্টত ৰশ্মিবোৰে কাটিব তাতে কি হ'ব প্ৰতিবিম্ব গঠন হ'ব গতিকে প্ৰতিবিম্বটো কি হৈছে সোঁপিনে গঠন হৈছে আমাৰ কি হৈছে প্ৰতিবিম্বটো সোঁপিনে গঠন হৈছে আৰু সোঁপিনে হ'লে সদায় কি হ'ব প্লাছ হয় গতিকে আমাৰ ভি কি হ'ব প্লাছ হ'ব পজিটিভ হ'ব আৰু এফটো কোন হ'ব আমি এপিনে ল'ম সেইটো এফটো আমাৰ কি হ'ব পজিটিভ হ'ব গতিকে উত্তল লেন্সৰ ক্ষেত্ৰত আমি কেইটা বস্তু মনত ৰাখিব লাগিব উত্তল লেন্সৰ ক্ষেত্ৰত ইউটো নিগেটিভ ভিটো পজিটিভ আৰু এফটো হৈছে পজিটিভ ঠিক তেনেকৈ আমি অৱতল লেন্সৰ ক্ষেত্ৰত চাম এতিয়া আমি অৱতল লেন্সৰ ক্ষেত্ৰত কি কৰিম আমি এনেকৈ এইডাল হৈছে আমাৰ মুখ্য অক্ষ অৱতল লেন্সত আমি এনেকৈ এডাল মুখ্য ৰাখিলোঁ কেনেকৈ কি হৈ যাব ডাইভাৰ্চ হ'ব এনেকৈ গ'ল এনেকৈ গুচি গ'ল গতিকে কি হ'ব প্ৰতিবিম্বত এইখিনি আমাৰ ছাপ'জ এফ আছে গতিকে কি হ'ব আমাৰ এনেকৈ আহিব গতিকে কি হৈছে আমি লক্ষ্য বস্তুটো কোনফালে ৰাখিছোঁ এপিনে ৰাখিছোঁ গতিকে ইউ সদায় কি হ'ব মাইনাছ হ'ব নিগেটিভ হ'ব প্ৰতিবিম্বক যিহেতু দুইডাল ৰেখা এইখিনি কটাকটি কৰা যেন লাগিছে গতিকে ভিটো কি হ'ব মাইনাছ হ'ব নিগেটিভ হ'ব আৰু এফটো কোনফালে আছে বাওঁপিনে আছে গতিকে এফটো কি হ'ব নিগেটিভ হ'ব অৰ্থাৎ উত্তল লেন্সৰ ক্ষেত্ৰত এখন হৈছে উত্তল লেন্স আৰু এইটো হৈছে আমাৰ কি অৱতল লেন্স গতিকে আমি এই বস্তুকেইটা মনত ৰাখিবই লাগিব কিন্তু মষ্ট ইম্পৰ্টেণ্ট উত্তল লেন্সৰ ক্ষেত্ৰত কি ইউ নিগেটিভ ভি পজিটিভ আৰু এফ পজিটিভ ঠিক তেনেকৈ অৱতল লেন্সৰ ক্ষেত্ৰত ইউ নিগেটিভ ভি নিগেটিভ এফ নিগেটিভ অৱতল লেন্সৰ ক্ষেত্ৰত গোটেইকেইটা নিগেটিভ আৰু উত্তল লেন্সৰ ক্ষেত্ৰত ইউটো আমাৰ কি নিগেটিভ আৰু ভি আৰু এফ কি পজিটিভ এতিয়া আমি এটা কুৱেশ্যন কৰিম আমাৰ কুৱেশ্যনটো হৈছে অৱতল লেন্স এখনৰ ফকাছ দৈৰ্ঘ্য 15 চেণ্টিমিটাৰ সলিউশ্যন কৰিম আমি আমাৰ কুৱেশ্যনটোত কি দিছে অৱতল লেন্স আমি অৱতল লেন্স বুলি ক'লে আমি এটা কথা মনত আমি শিকি আহিছোঁ অৱতল লেন্স বুলি ক'লে আমাৰ ইউটো সদায় নিগেটিভ ভিটো সদায় নিগেটিভ আৰু এফটো সদায় আমাৰ কি হ'ব নিগেটিভ অৱতল লেন্সৰ ক্ষেত্ৰত ইউ নিগেটিভ ভি নিগেটিভ আৰু এফো নিগেটিভ এতিয়া আমি অৱতল লেন্সৰ কি দিছে ফকাছ দৈৰ্ঘ্য দিছে মানে এফ কিমান দিয়া হৈছে -15 চেণ্টিমিটাৰ
লেন্সখনৰ পৰা কিমান দূৰত্ব লক্ষ্য বস্তুটো ৰাখিব লাগে মানে আমাক কি উলিয়াব দিছে ইউটো আমাক উলিয়াবলৈ দিছে যাতে তাৰ প্ৰতিবিম্ব 10 সেন্টিমিটাৰ দূৰত্ব প্ৰতিবিম্ব কথা কি ক'ত ভি ইকুৱেল আমাক কিমান দিছে -10 সেন্টিমিটাৰ গতিকে আমি কি জানো 1/v minus 1/u ইকুৱেল কি হৈছে 1/f এতিয়া আমাৰ v জায়গাত কিমান দিছে -10 minus 1/u ইকুৱেল আমাৰ f ৰ জায়গাত কিমান দিয়া আছে -15 আমাৰ এতিয়া কি হ'ব এটো -1/u ইকুৱেল কি হ'ব 1/-15 এটো ফালে গুছি যাব +1/10 15 আৰু 10 ৰ এলচিএম কিমান হ'ব 5 3 যা 15 5 2 যা 1 5 2 যা 10 গতিকে কিমান হ'ব -1/u ইকুৱেল কিমান হ'ব এটো 30 এলচিএম এটো কিমান হ'ব -2 + 3 -2 + 3 হ'ব গতিকে কিমান হ'ব এটো -1/u ইকুৱেল কিমান হ'ব 1/30 গতিকে u ইকুৱেল আমি কিমান পাই যাম -30 সেন্টিমিটাৰ গতিকে আমাৰ ইউটো কিহত ল'ব লাগিছিল মাইনাসটো ল'ব লাগিছিল কাৰণ ইউটো আমাৰ নিগেটিভ হ'ব লাগিব অৱতল লেন্সৰ গতিকে আমাৰ মাইনাস আহি গ'ল গতিকে আমাৰ এটো u ইকুৱেল -30 সেন্টিমিটাৰ পাই গ'লো অৰ্থাৎ আমাৰ লক্ষ্য বস্তুটো কিমান দূৰত্ব লিখিব লাগিব 30 সেন্টিমিটাৰ দূৰত্বত ৰাখিব লাগিব সেইটো বস্তু চাইবা এতিয়া আমি বিবৰ্ধন অৰ্থাৎ ম্যাগনিফিকেশন কি তাৰ বিষয়ে পঢ়িম আমি এই গোটেইবোৰ পঢ়ি আহিছো বিবৰ্ধন কি যে বিবৰ্ধনে সদায় যেটো আমাৰ লক্ষ্য বস্তু আছে সেই লক্ষ্য বস্তুতকৈ আমাৰ যেটো প্ৰতিবিম্ব গঠন হ'ব সেই প্ৰতিবিম্বটো ডাঙৰ নে সৰু সেইটো আমাক দিয়ে গতিকে বিবৰ্ধনৰ সূত্ৰটো কি পাছিলো বিবৰ্ধনৰ সদায় m আখৰে বুজোৱা হয় আমি কি পাছিলো h dash divided by h এইবোৰ মই সকলো পঢ়োৱা হৈ আছে আগত গতিকে এইবোৰ তোমালোকে চাই ল'বা সেম একে লেন্সৰ দাপৰৰ ক্ষেত্ৰত দি আছে লেন্সৰ ক্ষেত্ৰটো একে h dash হৈছে আমাৰ প্ৰতিবিম্বৰ উচ্চতা আৰু h2 হৈছে আমাৰ কি লক্ষ্য বস্তুৰ উচ্চতা গতিকে h dash বাই আমি কি পাই যাম v by u যত v হৈছে প্ৰতিবিম্বৰ দূৰত্ব আৰু u হৈছে আমাৰ কি লক্ষ্য বস্তুৰ দূৰত্ব তো আমি লিখি দিছো বাও এটো হৈছে কি প্ৰতিবিম্বৰ উচ্চতা এটো হৈছে কি আমাৰ লক্ষ্য বস্তুৰ উচ্চতা এটো হৈছে আমাৰ কি v টো কি আছে প্ৰতিবিম্বৰ দূৰত্ব আৰু u টো হৈছে কি আমাৰ লক্ষ্য বস্তুৰ দূৰত্ব গতিকে আপোনালোকে এই ফৰ্মুলাটো মনত ৰাখিবা এই ফৰ্মুলাটো হৈছে ইম্পৰ্টেন্ট এতিয়া আমি লেন্সৰ ক্ষমতা অৰ্থাৎ পাৱাৰ অফ লেন্সৰ বিষয়ে পঢ়িম আমাৰ লেন্সৰ ক্ষমতাক p আখৰে বুজোৱা হয় এক e আখৰে বুজোৱা হয় p আৰু এই লেন্সৰ ক্ষমতাক p ইকুৱেল 1/f এই সূত্ৰটো তোমালোকে মনত ৰাখিবা আমাৰ যেটো পাৱাৰ ইকুৱেল কি 1/f ফকাস দৈৰ্ঘ্যৰ লগত ইনভাৰ্সলি প্ৰপৰ্চনেল হয় যদি আমাৰ ফকাস দৈৰ্ঘ্যটো কম হয় পাৱাৰটো বাঢ়িব আৰু ফকাস দৈৰ্ঘ্যটো যদি বেছি হয় তেনে পাৱাৰটো কি হ'ব কমিব সেই তোমালোকে মনত ৰাখিবা গতিকে পাৱাৰ p ইকুৱেল 1/f এটো তোমালোকে মনত ৰাখিবা আমাৰ এই ক্ষমতা যেটো এই ক্ষমতাৰ এসআই কক হৈছে ডায়োপ্টাৰ ইয়াক ডি আখৰে বুজোৱা হয় তোমালোকে এই বস্তুটো মনত ৰাখিবা এতিয়া আমি এটা কোৱেশ্চন কৰিম 2 মিটাৰ ফকাস দৈৰ্ঘ্যৰ অৱতল লেন্স এখনৰ ক্ষমতা নিৰ্ণয় কৰা অৰ্থাৎ আমাক কি উলিয়াব দিছে p উলিয়াব দিছে গতিকে p ইকুৱেল আমাৰ কিমান আছিল 1/f গতিকে কি হ'ব p ইকুৱেল 1/f ৰ লগত আমাৰ কিমান আছে 1/2 মিটাৰ গতিকে কিমান হ'ব p ইকুৱেল কিমান হ'ব 0.5 ডায়োপ্টাৰ এটো হ'ব ইয়াৰ এনসাৰ আজি পোহৰ প্ৰতিফলনৰ প্ৰতিখন চেপ্টাৰটো পুৰা ক্লিয়াৰকে শেষ কৰি দিলো আপোনালোকে যদি এতিয়া বুজি পোৱা নাই মোক কমেন্ট সেকশনত জনাব ইয়াৰ পিছত মই নেক্সট চেপ্টাৰলৈ যাম আৰু যদি মোৰ চেনেলটো আপোনালোকে নতুনকৈ আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ